ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ নতুন ৰেচিপি এটা লৈ। আৰু আজিৰ ৰেচিপিটো হৈছে পনীৰৰ দৰে আলুৰ গ্ৰেভি। তাৰ বাবে মই লৈছোঁ 2টা আলু এনেদৰে টুকুৰা টুকুৰিকৈ কাটি বইল কৰি লৈছোঁ, 2টা পিঁয়াজ সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ, 4টা সৰু পিঁয়াজ দুফাল দুফালকৈ কাটি তাৰ বাকলিবিলাক এৰাই লৈছোঁ, এটা বাটিত দৈ লৈছোঁ, অন্য এটা বাটিত আদা নহৰুৰ পেষ্ট লৈছোঁ, তাত হালধি পাউডাৰ দিছোঁ, ইয়াত জিৰা আৰু ধনিয়াৰ গুড়ি মিক্স কৰি পেলাই দিছোঁ, কাশ্মীৰী মিৰ্চ দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু লগতে আপোনাৰ আন্দাজমতে মই নিমখ দিছোঁ। আৰু সেই গোটেইখিনি মই অকণমান পানী দি পেলাই এটা পাতলা পেষ্ট বনাই লৈছোঁ। ইয়াত 2টা বিলাহী মই এনেকৈ পিউৰি কৰি লৈছোঁ। কেৰাহীখনত তেল গৰম কৰি মই তাত অকণমান হালধি গুড়ি দিছোঁ আৰু তাতে মই সেই বইল কৰা আলুখিনি দি পেলাই অলপ সময় ভাজি ল'ম। যেতিয়ালৈকে আলুখিনিৰ প্ৰত্যেকটো ছাইডে অকণমান ৰঙচুৱা ভাৱটো নাহে তেতিয়ালৈকে মই লৰাই লৰাই এনেদৰে ভাজি থাকিম। যেতিয়া আলুখিনি ভালদৰে গোটেইকেইটা ছাইডৰ পৰা ৰঙচুৱা হ'ব তেতিয়া মই সেইখিনি এটা বলত কাঢ়ি ল'ম আৰু সেইখিনি ঠাণ্ডা হ'বলৈ দিম। আলুখিনি ঠাণ্ডা হোৱাৰ পাছত এখন কাটা চামুচেৰে মই আলুখিনি এইদৰে ফুটা ফুটা কৰি দিম। এনে কৰিলে আমাৰ যিটো গ্ৰেভি থাকিব তাৰ আলুৰ মাজত সেই গ্ৰেভিৰ ৰসবিলাক সোমাই যাব। বাকী থকা তেলখিনিত মই ইয়াত এখিলা তেজপাত দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দিছোঁ আৰু সেইখিনি ভালদৰে এনেদৰে মজাই ল'ম। পিঁয়াজখিনি ভালদৰে মজাই লোৱাৰ পাছত মই তাত আমাৰ বাতিটোত যিখিনি মছলাৰ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি দি দিম আৰু সেইখিনিও ভালদৰে মজাই ল'ম। সেইখিনি যেতিয়া ভালদৰে মজ খাব আৰু তাৰ পৰা তেল ওলাব তেতিয়া তাত আমাৰ বিলাহীৰ পিউৰিখিনি দি দিম। বিলাহীৰ পিউৰিখিনিও মই ভালদৰে এনেদৰে লৰাই পেলাই মজাই ল'ম। বিলাহীখিনি গাপ মাৰি পেলাই মজাব লাগিব, তেতিয়া বিলাহীৰ যিটো কেঁচা সোৱাদ সেইটো নাথাকে আৰু আমাৰ গ্ৰেভিটো টেষ্টি হয়। যেতিয়া বিলাহীখিনি ভালদৰে এনেকৈ হৈ যাব তেতিয়া আমি তাত আমাৰ কাটি থোৱা গোটা পিঁয়াজখিনি দি দিম। যেতিয়া পিঁয়াজ আৰু বিলাহী দুইখিনি ভালদৰে মিক্স হৈ যাব আৰু গ্ৰেভিটো আমাৰ ভালদৰে সিজি যাব তেতিয়া আমি তাত দৈখিনি দিম। দৈখিনি মই ইয়াত দিয়াৰ আগতে ভালদৰে এখন চামুচেৰে ফেটি লৈছোঁ। এইখিনিও এনেদৰে অলপ দেৰি সিজোৱাৰ পাছত মই তাত আমাৰ সেই বইল কৰি ভাজি থোৱা আলুখিনি দি দিম আৰু সেইখিনি এনেদৰে লৰাই থাকিম। অকণমান সময় গাপ দিম আৰু তাৰ পাছত সেইখিনি যদি তাত কিবা কেঁচা হৈ আছে সেইটো সিজিবৰ কাৰণে অকণমান পানী দিম আৰু সেই পানীখিনি মাজে মাজে লৰাইও থাকিম আৰু যেতিয়া পানীখিনি অকণমান কমি যাব আমাৰ গ্ৰেভিখিনি ৰেডি হৈ যাব। ফ্ৰেণ্ডছ, আপোনালোকে এইটো ৰেচিপি নিজৰ ঘৰত ট্ৰাই কৰি চাবচোন। এইটো আপুনি ৰুটি, নান, ভাত বা পোলাওৰ লগত ইজিলি খাব পাৰিব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো পচন্দ হৈছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।